হাই ফ্ৰেণ্ডছ, ৰূপজ্যোতি বৰা সৰু এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। দোকান হৈছে মন্দিৰ আৰু কাষ্টমাৰ হৈছে ভগৱান। কাষ্টমাৰৰ পচন্দ বস্তুখিনি আনিবৰ কাৰণে মই এতিয়া যাওঁ যোৰহাটৰ পৰাই মই দোকানৰ 80% বস্তু আনো আৰু যোৰহাটত সকলো ধৰণৰ বস্তু বিচাৰিলে পোৱা যায়। গতিকে যোৰহাটৰ আৰু দোকানৰ মাজত মোৰ এটা সম্পৰ্ক আছে। সপ্তাহত মই প্ৰায় এদিন যোৰহাট গৈ থাকোঁ, সেইকাৰণে মই প্ৰায় যোৰহাটলৈ গৈ থকা হৈ থাকে। এতিয়া আহি পাইছোঁ আমাৰ গাঁৱৰ মাজৰ পথাৰবিলাক বানপানীৰ কাৰণে ৰোৱা শেহতীয়া হৈছে, কিন্তু কাতি আঘোণলৈ এইখিনি বৰ ধুনীয়া হৈ যাব। যেনেকৈ জুবিনদাৰ গানটো আছে পুৰণা, পকা ধানে ৰিঙিয়াই বগী তৰা যায় আগুৱাই। এতিয়া মই আহি মোৰ নিৰ্দিষ্ট তেল ডিপুটোত তেল ভৰালোঁ। মই আকৌ সকলো ডিপুতে তেল নভৰাওঁ। আপোনালোকৰ নিশ্চয় তেনেকুৱা আছে, নিৰ্দিষ্ট দোকানৰ পৰা বস্তুটো খালে বা নিৰ্দিষ্ট হোটেলৰ পৰা মিঠাইটো খালে আপোনালোকৰ ভাল লাগে। মোৰ তেনেকুৱা ধৰণৰ আছে। এতিয়া মই লাহে লাহে আহি আছোঁ। লিমিটৰ স্পীডতে মই গাড়ী চলাওঁ, স্পীডত নহয়। আৰু এটা কথা আছে যে তীব্ৰ গতি বহু ক্ষতি, গতিকে আপোনালোকেও লাহে লাহে চলাব আৰু জৰুৰী নহ'লে মই প্ৰায় লাহে লাহে চলাওঁ। এতিয়া টাউনৰ মাজতে মই গণেশ বাবাক দেখিলোঁ, গণেশ বাবাৰ ওচৰত সেৱা কৰিলোঁ। আহি পেলাই মই এতিয়া পূজা ষ্টেচনাৰী বস্তু ল'লোঁ। ইয়াত স্কুল কলেজ অফিচৰ সকলো ধৰণৰ বস্তু পোৱা যায়। আৰু 5 ছেপ্টেম্বৰ শিক্ষক দিৱসৰ কাৰণে মই কলম বা কিবা গিফ্টৰ আইটেম ল'লোঁ। আপোনালোকৰ প্ৰয়োজন হ'লে আহি যাব। তাৰপাছত যাম মই এতিয়া কিতাপ ল'বলৈ। পাছত শিক্ষক দিৱসৰ কাৰণে অলপ কিতাপৰ অৰ্ডাৰ আছে, গতিকে কিতাপো অলপ মই ল'লোঁ। বা মোৰ দোকানত কোনোবাই অৰ্ডাৰ কৰিলে নোপোৱা কিতাপো মোৰ 2 এদিন লেট কৰি হ'লেও মই আনি দিওঁ। আপোনালোকক লাগিলে যোগাযোগ কৰিব। তাৰপাছত টাউনত মই ঘূৰিবলৈ আহিলোঁ। ঘূৰি ফুৰোঁতে বা আৰু ভাগিনক পালোঁ, তেওঁলোকৰ লগতো অকণমান সময় দিলোঁ। তেওঁলোকেও কিবা বজাৰ কৰিবলৈ আহিছিলে। তাৰপিছত মই অলপ ফল মূল আপেল ল'লোঁ। ভাদ মাহত আপেল নাম প্ৰসন্ন হৈ থাকে কাৰণে আপেলটো খুব দৰকাৰ হয়, কাৰণে আপেল অলপ দোকানলৈ লৈ ল'লোঁ। তাৰপাছত ফাষ্টফুড এখনত পাতলা কিবা এটা খাই পেলাই মই ঘৰলৈ আহিলোঁ। ঘৰত আহি পেলাই দোকানৰ বস্তুবোৰ উলিয়ালোঁ। দোকানলৈ বস্তু অনাৰ লগে লগে আমাৰ ধনুক আকৌ কিবা এটা দৰকাৰ হয়, গতিকে তাইক মই ছাইড বেগ এটা দিলোঁ। বেগটো দি ল'লত কেনেকুৱা লাগিছে জনাবচোন। তাই বেগ লৈ পেলাই পজ দিবলৈ আৰম্ভ কৰিলেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আৰু চেনেলটো মোৰ নতুন, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদ পাই থাকিলে ভিডিঅ'বোৰলৈ বহুত সাহস পাম। আজিলৈ বাই বাই।